নমস্কাৰ সকলোকে আমাৰ বাপুতিহাহন ৰঙালী বিহুৰ অলেখ শুভকামনা আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। হয়, মই এতিয়া আহিছোঁ ডিব্ৰুগড় টিংখাঙত আৰু মই আহিছোঁ মোৰ মাৰ পাপাৰ ঘৰখনত, মানে মোৰ জন্মৰ ঘৰখনত। এই ঠাইডোখৰতে মোৰ শৈশৱ, মোৰ কৈশোৰ আৰু মোৰ যৌৱন পাৰ হৈছিলে। সেইকাৰণে এই ঠাইডোখৰ মোৰ বুকুৰ খুবেই আপোন। আৰু নিজৰ ঘৰখনটো সকলোৰে আপোন নহয় জানো। গুৱাহাটীত আকৌ আমাৰ ঘৰখনত বিহুৰ বিশেষ আয়োজন নহয়, বিহু মানে বহাগ বিহুৰ বিশেষ আয়োজন নহয়। গতিকে বহাগ বিহুত আমি এই আপাৰ আছাম আহিবলৈ ট্ৰাই কৰোঁ, মই আৰু মোৰ হাজবেণ্ড। আৰু ইয়াতে আহি খুবেই ভাল লাগে, কাৰণ বহু দিনৰ মূৰত নিজৰ সকলো মানুহকে লগ পাওঁ, মোৰ দাদা, ভণ্টি, বৌ, ভতিজা সকলোকে লগ পাওঁ। বাৰু এতিয়া আৰু বেছি কথা নকৈ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু আজি এই ভিডিঅ'টোত মই দেখুৱাম মোৰ মা পাপাই নিজ হাতে ৰোৱা গছবিলাক, মানে আমাৰ ঘৰৰ চৌপাশৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ মা পাপাই খুব যত্নৰে আৰু আলফুলে নিজৰ ঘৰখন সাজিবলৈ চেষ্টা কৰে, আৰু অৱসৰৰ পিছত দুইজনে এই বাৰীখনতে লাগি থাকে আৰু সদায় মানে নতুনকৈ কিবা গছপুলি ৰুবলৈ চেষ্টা কৰে, ফল মূলেই হওক বা ফুলেই হওক, খুব ধুনীয়া লাগে। আৰু ইয়াতে আহি যিটো আনন্দ মনত লাগে ন, সেইটো মই বুজাব নোৱাৰোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰি বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কি আছে আমাৰ ঘৰখনত আপোনালোককো দেখুৱাওঁ। বলক তেতিয়াহ'লে। এইজোপা হৈছে গোধূলি গোপাল মই জনাত, আৰু চাওকচোন ফুলবিলাক ইমান ধুনীয়াকৈ একদম ভৰি ভৰি লাগি আছে, গোটেই বেগুনীয়া আৰু ইমান ধুনীয়া কালাৰটো, গোটেই বেগুনীয়া, ইমান ধুনীয়া লাগিছে। আৰু বহাগ বুলি ক'লে তগৰ ফুলৰ কথা নকৈ নোৱাৰি নহয়নে। আৰু তগৰ ফুল এপাহে গোটেই চৌপাশটো আমোলমোলাই দিয়ে। গতিকে এয়া তগৰ ফুলবিলাকো ফুলা ষ্টাৰ্ট হৈছে, কিন্তু গোটেইবিলাক ফুলা নাই, এতিয়া কলিবিলাক এটা দুটাকৈ ষ্টাৰ্ট হৈছে ফুলিবৰ কাৰণে। আৰু গোটেইজোপা ফুলিলে কিমান যে ভাল লাগিব নহয় জানো। এই ফুলখিনি কি নাম হয় মই নাজানো, কিন্তু কালাৰটো আল্টিমেট, য়েল্ল' আৰু চকলেট কালাৰ, ইমান যে ধুনীয়া লাগিছে, ফুলি আছে। মই সুধিব লাগিব নামটো মোৰ মা পাপাক, কিন্তু ফুলবিলাক দেখিলে একদম মন প্ৰাণ ভৰি উঠে। এইটো এটা ফুল, ইয়াৰো নাম মই নাজানো, আপোনালোকে মোক বেয়া নাপাব। ইয়াৰ চক কালাৰটো চক কিমান সতেজ, চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। আৰু এয়া গোলাপ, এই ছিজনৰ বিশেষ স্পেচিয়েল এটা বস্তু দেখাব লৈছোঁ, আৰু সেইটো হৈছে চক এয়া চেৰি আপোনালোকে সকলোৱে চাগে চিনি পায়। আৰু ইমান লহপহকৈ মানে একদম লাগি আছে নহয় গোটেই গছজোপা। কালি আমাৰ ভতিজাবিলাক আহিছিলে, অলপ ছিঙিলে, তথাপিও এতিয়া লাগি আছে, গোটেই ডাল ভৰি ভৰি লাগিছে। মই এটা আপোনালোকক ছিঙি দেখুৱাওঁ, এইটো চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। কিন্তু খাবলৈ বহুত বেছি মিঠা নহয়, অলপ টেঙা টেঙা এটা ভাৱ আছে, কাৰণ হয়তো ৱেডাৰৰ কাৰণে, কাৰণ চেৰিটো আমাৰ ইয়াত নহয়, সেইকাৰণে চাগে ৱেডাৰৰ কাৰণে এইটো চেঞ্জ আহিছে টেষ্টত। কিন্তু সেই আৰু খাবলৈ যিয়েই নহওক, কিন্তু দেখিবলৈ ভাল লাগে ঘৰত এনেকুৱা বস্তুবিলাক থাকিলে। আৰু এইয়া গুলপীয়া মোৰ পাৰ্চনেল ফেভৰেট হয়। আৰু গোটেই চৌপাশটো এবাৰ আপোনালোকে চাবচোন, চবফালে ৰঙা বগা গুলপীয়া গোলাপ ভৰি ভৰি ফুলি আছে। এজোপা অশোক ফুল হয়, ইয়াৰ কালাৰটো খুব ধুনীয়া হয়। আৰু এইখিনি হৈছে টিটুনিয়া, চাওকচোন এয়া টাবত লগাই থৈ দিয়া আছে, বাৰান্দাতে দি থৈ দিয়া আছে। কালাৰ দুটা কালাৰ হয়, এটা বেঙুনীয়া গোলপীয়া হয়, ধুনীয়া লাগিছে দুইটা কালাৰে। গোটেই চাৰিওফালটো অকল ফুলেই ফুল। মই দেখুৱাবলৈ বিচাৰোঁ আপোনালোকক, কি ফুল নাজানো, এইখিনি বোলে জাৰ বাৰা, মোৰ বায়ে কৈ দিছে। কিন্তু এই দুপা ফুলি আছে, বহুত ধুনীয়া। এইবিলাকতো যদি কিনিব যাওঁ ইয়াৰ প্ৰাইচবিলাক বহুত বেছি হয়, কিন্তু আমাৰ ঘৰতে ফুলি আছে, ভাল লাগে। আৰু দুদিনমানৰ পিছততো গোটেই ঘৰখনতে ভাতকেৰেলা গছে ভৰি পৰিব, আৰু ভাতকেৰেলা কেতিয়াও কিনিব নালাগে, গোটেই ভৰি ভৰি লাগে তেনেকুৱা। আৰু এইজোপা হৈছে চিকু গছ। আপোনালোকে চিকু চিনি পায় নে নাপায় নাজানো, কিন্তু আমাৰ ঘৰত এয়া চিকু হৈছে।
এইটো ঠাই বিশেষ ক'ত হয় মই নাজানো, কিন্তু পাপাই ৰুইছে। এতিয়া চিকুজোপা বহুত ডাঙৰ হৈ গৈছে। আৰু এইটো পকিলে এটা বালিয়া বেলিয়া মিঠা লাগে, খুব মিঠা হয় খাবলৈ। আৰু যেতিয়া মানে পুৰঠ হয়, এইটো চাউলৰ ভিতৰত সোমাই থ'ব লাগে, তেতিয়া ধুনীয়াকৈ পকে আৰু খাবলৈ খুবেই মিঠা হয়। আৰু এইজোপা পাণ গছজোপা গোটেই ঘৰটোতে মেৰিয়াই লৈছে। আৰু এইজোপা কৰ্দৈবিলাক এতিয়া লগা নাই, এইটো ছিজন নহয়, ঠাণ্ডা দিনতে লাগে। খুব ভৰি লাগে। আমাৰ ঘৰত কোনো নেখায় এইবিলাক, চব লাগে, পকে আৰু পৰি যায়। কিন্তু আমি নিজে গম পাওঁ আমি তাতে কিমান দাম দি খাব লগা হয়। এইজোপা আম গছ, কিন্তু আম গছজোপাহে আছে, এইবাৰ আম কিন্তু লগা নাই। আৰু এইজোপা পনিয়ল গছ হয়। পনিয়ল আপোনালোকে চিনি পায়নে নাপায় নাজানো, সৰু সৰু হয়, ফলটো খাবলৈ মিঠা মিঠা লাগে আৰু ভিতৰত খুব গুটি থাকে। এতিয়া ছিজন হয়, পিটিকি খায়। যেতিয়া পকে নহয়, তেতিয়া একদম পিটিকি লয় আৰু কালাৰটো বেঙুনীয়া হয়, দেখিবলৈ খুব ধুনীয়া হয় ফলটো। এতিয়া অৱশ্যে লগা নাই, আৰু দুদিনমানৰ পিছত এইটো লগা ষ্টাৰ্ট হ'ব। আৰু এইজোপা মধুৰিজোপা হয়। মধুৰিজোপা খাবলৈ বহুতেই মিঠা হয়। আৰু এইখিনি মৌচুমী গছ হয়। আমাৰ ঘৰত প্ৰায় 9-10 জোপামান মৌচুমী গছ আছে। এতিয়া সৰু সৰু কলি আহিছে, আৰু মৌচুমীবিলাকো সেই অক্টোবৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হয় পকিবলৈ। আৰু মই আমাৰ ঘৰৰ মৌচুমীৰ কথা ক'ম, মানে আপোনালোকে যিবোৰ বজাৰত কিনি খায় সেইবিলাকৰ দৰে নহয়, খুবেই মিঠা হয়, খুব মিঠা আৰু ৰসাল, খাই ইমান ভাল লাগে নহয়। আৰু এইফালে আমাৰ ঘৰৰ আগফালৰ ভাগ। আৰু এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ পিছফাললৈ লৈ আহিছোঁ। ঘৰৰ পিছফালতনো কি আছে আপোনালোকক দেখাওঁ, ব'লক চাওঁ তেতিয়াহ'লে। এয়া চাওক, এইখিনি নেমু টেঙা আমাৰ ঘৰত বহুত আছে। মই এয়া এজোপা মাত্ৰ দেখাইছোঁ। এয়া টেঙাবিলাক কিন্তু এতিয়া সৰু হৈ আছে, আৰু দুদিনমানৰ পিছতহে ডাঙৰ হ'ব। কিন্তু আমাৰ ঘৰত টেঙাৰ অভাৱ নাই, ফল মূল আৰু টেঙা আপোনালোকে যি বিচাৰে মানে ইয়াতে গোটেইখিনিয়ে পাব। মোৰ মা পাপা দুইজনেৰে বহুত চখ, গোটেই মানে ঘৰখনত চব বস্তু, চব ফল মূলবিলাকে যাতে হয়, তাৰ কাৰণে খুব যত্ন কৰে। আৰু সঁচাকৈও মা পাপাৰ হাতত গোটেই বস্তুবিলাক একদম ধুনীয়াকৈ ডাঙৰ হৈ বাঢ়ি আহে। আৰু এইকেইজোপা হৈছে নাৰিকল গছ হয়, একদম ঘৰৰ আগফালে আছে। নাৰিকলো খুব লাগে, এতিয়া অলপ অৱশ্যে কমিছে, কাৰণ এইটো ছিজন নহয় নাৰিকল লগা। সৰু সৰু হৈ আছে নাৰিকলবিলাক এতিয়া। আৰু সেইফালে আছে আমাৰ তামোল গছখিনি। এইটো আমাৰ ইফালে পাতবাহাৰ বুলি কওঁ। মই কৈছোঁৱেই দেখোন, গুৱাহাটীতে মানে এইবিলাকৰ এটা পুলিৰ দামে 200-300 টকা হয়, কিন্তু ইয়াত নিজে হয়, লগাব দৰকাৰ নাই। আৰু এইটো হৈছে আমাৰ ভঁৰাল, কিন্তু আমাৰ ধান খেতি নিজে কৰা নহয়, মানুহকে দিয়ে কৰিবৰ কাৰণে। কিন্তু সেই খেতি নকৰিলেও এটা ভঁৰালটো লাগিবই। গাঁৱৰ ঘৰ বুলি ক'লে, গাঁৱৰ ঘৰখনত যি লাগে সেই গোটেইখিনিতো থাকিবই লাগিব। ভঁৰালটো বিশেষকৈ প্ৰয়োজনীয় নহয় জানো, গতিকে সেইটো আমাৰো সৰুকৈ এটা ভঁৰাল। আৰু এইখিনি চাওক, এইখিনি মান ধনিয়া হয়, আমি নগা ধনিয়া বুলিও কওঁ। ইয়াতে গোটেই ঘৰৰ চাৰিওফালে মানে নগা ধনিয়া নিজে হৈ থাকে, এইবিলাক লগাবৰ দৰকাৰ নাই, ফুলে গুটিবিলাক পৰে হয়। আৰু এইডাল নৰসিংহ গছ, নৰসিংহও কম, মই কি ক'ম, গোটেই ঘৰটোৰ চাৰিওফালে অকল নৰসিংহ গছেই। এতিয়া বৰষুণ পাইছে, আৰু বৰষুণ পৰাৰ কাৰণে খুব ধুনীয়াকৈ নৰসিংহবিলাক পাতবিলাক গজিবলৈ ষ্টাৰ্ট হৈছে। গতিকে চাৰিওফালে নৰসিংহ, কিন্তু খোৱা মানুহ নাই, কোনো নাখায়। আৰু উজনি অসম বুলি ক'লে চাহৰ কথা নকৈ পাৰি জানো। আৰু আমাৰ ঘৰতো এখন সৰুকৈ চাহৰ বাগান আছে, মা পাপাই চায়। আৰু এইখন হৈছে আমাৰ গোটেই বাগানখন, আগফালেও অলপ আছে, এইখিনি পিছফালেও হয়, অলপকৈ আৰু যিখিনি পাৰিছে সেইখিনি কৰিছে মা পাপাই দুইজনে মিলি। এইখিনি অৱশ্যে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া এইখিনি ষ্টাৰ্ট কৰা, আৰু এতিয়াতো বহুত ডাঙৰ হ'ল গছবিলাক। আৰু মাজতে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কলম দিয়া থাকে, আৰু পাতবিলাক এতিয়া নতুনকৈ অহা ষ্টাৰ্ট হৈছে। অৱশ্যে এইকেইদিন বিহুৰ কাৰণে পাত ছিঙা বন্ধই হৈ আছে, কিন্তু কালিৰ পৰা হয়তো আকৌ ছিঙা ষ্টাৰ্ট হ'ব। আৰু এখন গাঁৱৰ ঘৰত যিখিনি বস্তু থাকিব লাগে, সেই গোটেই বস্তুখিনি মোৰ মা পাপাই ৰাখিবলৈ যত্ন কৰে।
গোটেই বস্তুবিলাক ৰুবলৈ চেষ্টা কৰে আৰু হয়ও যেতিয়া নিজৰ মনৰ পৰা ধুনীয়াকৈ বস্তুবিলাক ৰোৱা হয় তেতিয়া লহপহকৈ ডাঙৰ হৈ আহে আৰু তাৰেই ফল এই গোটেই আমাৰ ঘৰৰ চৌপাশটো চালে চকুৰোৱা মন মুহি যোৱা চাৰিওফালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ। থেংক ইউ।